हाँ हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल। আজি কৰবালৈ গৈ ব্লগ ভিডিঅ' বনাবলৈ নাই মানে ঘৰতে অলপ কাম আছে আপোনালোকক দেখুৱাম আজি কি কাম কৰিম। বহুতে মানে ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত কৈ আছে যে ভিডিঅ' ইমান পাৰফেক্ট হোৱা নাই, ভিডিঅ' আৰু ভালকৈ বনাব লাগে। মই ভিডিঅ' আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম। ৰাতিপুৱাৰ পৰা একো খোৱাও হোৱা নাই, সেইকাৰণে ভাতকেইটা খাই লওঁ। ভাত খোৱাটো মেইন। মানে ভাত বাঢ়ি ৰেডি কৰি থৈছে। এইপিনে পাপৰ আছে আৰু এইপিনে কি ভাজিলে এইখিনি? কবি ফ্ৰেঞ্চবিন আৰু এইখিনি কিবা চাটনি আছে আৰু গৰম গৰম ভাত আৰু এইপিনে আছে এইপিনে তিতাকেৰেলা আলু আছে আৰু এইপিনে এইখিনি কিহৰ আচাৰ আছিলে? আমলখি আচাৰ আছিলে। 5 minutes later. ঘৰৰ পিছফালে এটা পাকঘৰ বনাইছিলে। পাকঘৰটো কি হ'ল, এটা চাইডে পাকঘৰটো বনোৱা হৈ গ'ল আৰু আনটো চাইডে পাকঘৰটো নোলালেগে। অৰ্থাৎ বহুত দিন হৈ গ'ল এনেকৈয়ে থকা, বৰষুণ দিছে আৰু বাঁহবিলাকো বেয়া হৈছে, টিং লগাব পৰা নাই বহুত দিনৰ পৰা। আৰু এইপিনে ভাবিছোঁ আজি ঘৰতে থাকিলোঁ, সেই ঘৰতে থকাৰ কাৰণে এখন স্লেব বনাবলৈ আছিলে। সেই স্লেবখন আজি বোলো বনাম। এতিয়া চিমেণ্ট অনা হোৱাই নাই, চিমেণ্ট আনিব যাম। মানে চিমেণ্ট আনি হৈ গ'ল। এতিয়া আৰু বস্তাটো নি আছোঁ, বালি বস্তা আৰু লৈ যাওঁ, মছলাটো বনাই লওঁ। এইপিনে দেখিছে স্লেবখন ঢলা হৈ গ'ল।